আজি আমি বহু দিনৰ পৰা আমি বিচাৰি আছিলোঁ কমলপুৰ সমষ্টিত আমাৰ স্থানীয়ভাৱে এখন কৰ্মশালা পতাৰ কাৰণে। কোভিডৰ অসুবিধা আছিল, আপোনালোকে সকলোৱে জানে। এইবাৰ মা কামাখ্যাৰ আশীৰ্বাদত কোভিড মুক্ত আমি হ'বলৈ পাৰিছোঁ আৰু স্থানীয় কণ কণ শিশুসকলক আমি এইবাৰ 10 দিনীয়া কৰ্মশালা এখন পতাৰ আমি সিদ্ধান্ত ল'লোঁ আমাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত। আৰু কৰ্মশালাই নহয়, এই কৰ্মশালাৰ পিছত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি বিহু উদযাপন কৰিম। এদিন স্থানীয় শিল্পীৰ দ্বাৰাই আৰু এদিন আমি পাপনক আমি বিচাৰিছোঁ, পাপন অংগৰাম মহন্ত আমাৰ আহিব। লগতে বৰ বিহুৱতী আমি এটা অনুষ্ঠান ৰাখিছোঁ, নগদ 51,000 টকা আমি ইয়াতে ধাৰণ কৰা হৈছে। অসমৰ বিভিন্ন স্থানৰ পৰা বৰ বিহুৱতীসকলে যিসকলে প্ৰতিযোগিতাত ইতিমধ্যে উত্তীৰ্ণ হৈছে যোৱা বছৰ, তেওঁলোকক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠান উপভোগ কৰক আৰু আপোনালোকে নিজৰ বঁটা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক। আজি আমি বহু দিনৰ পৰা আমি বিচাৰি আছিলোঁ কমলপুৰ সমষ্টিত আমাৰ স্থানীয়ভাৱে এখন কৰ্মশালা পতাৰ কাৰণে। কোভিডৰ অসুবিধা আছিল, আপোনালোকে সকলোৱে জানে। এইবাৰ মা কামাখ্যাৰ আশীৰ্বাদত কোভিড মুক্ত আমি হ'বলৈ পাৰিছোঁ আৰু স্থানীয় কণ কণ শিশুসকলক আমি এইবাৰ 10 দিনীয়া কৰ্মশালা এখন পতাৰ আমি সিদ্ধান্ত ল'লোঁ আমাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত। আৰু কৰ্মশালাই নহয়, এই কৰ্মশালাৰ পিছত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি বিহু উদযাপন কৰিম। এদিন স্থানীয় শিল্পীৰ দ্বাৰাই আৰু এদিন আমি পাপনক আমি বিচাৰিছোঁ, পাপন অংগৰাম মহন্ত আমাৰ আহিব। লগতে বৰ বিহুৱতী আমি এটা অনুষ্ঠান ৰাখিছোঁ, নগদ 51,000 টকা আমি ইয়াতে ধাৰণ কৰা হৈছে। অসমৰ বিভিন্ন স্থানৰ পৰা বৰ বিহুৱতীসকলে যিসকলে প্ৰতিযোগিতাত ইতিমধ্যে উত্তীৰ্ণ হৈছে যোৱা বছৰ, তেওঁলোকক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠান উপভোগ কৰক আৰু আপোনালোকে নিজৰ বঁটা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক।